পাপৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰিব লাগে? 1 নম্বৰ, নিজৰ পাপ স্বীকাৰ কৰা। পাপৰ পৰা মুক্তি পাবলৈ প্ৰথমে নিজৰ পাপবোৰ চিনি চাব লাগিব আৰু ঈশ্বৰৰ ওচৰত স্বীকাৰ কৰিব লাগিব। পাপ স্বীকাৰ নকৰিলে পৰিৱৰ্তন সম্ভৱ নহয়। বাইবেলত কোৱা হৈছে 1 জোহন 1:9 যদি আমাৰ পাপবোৰ স্বীকাৰ কৰোঁ তেনে ঈশ্বৰ বিশ্বাসযোগ্য আৰু ন্যায়ী, যি আমাৰ পাপবোৰ ক্ষমা কৰিব আৰু আমাৰ সমস্ত অধাৰ্মিকতা দূৰ কৰিব। প্ৰভুৰ পুত্ৰসকল, যেতিয়া আমি পাপ স্বীকাৰ কৰোঁ ঈশ্বৰ ক্ষমা কৰে আৰু পৰিষ্কাৰ কৰে। 2 নম্বৰ, সত্য পৰিতাপ কৰা। প্ৰভুৰ পুত্ৰসকল, পৰিতাপ মানে কেৱল দুখ কৰা নহয়, সি মানে পাপৰ পৰা ঘূৰি সলনি হোৱা। বাইবেলত কোৱা হৈছে 3:19 ফচুৱা কৰা আৰু ঈশ্বৰৰ ওচৰলৈ ঘূৰি আহা যাতে তোমাৰ পাপসমূহ মচি দিয়া হয়। প্ৰভুৰ পুত্ৰসকল, সত্য পৰিতাপেই আপোনাৰ আত্মাক নতুন কৰে আৰু ঈশ্বৰৰ সৈতে সম্পৰ্ক পুনৰ স্থাপন কৰে। 3 নম্বৰ, নিয়মিত প্ৰাৰ্থনা কৰা। প্ৰাৰ্থনাই আপোনাক ঈশ্বৰৰ লগত জোৰা ৰাখে আৰু পাপৰ প্ৰলোভন ৰোধ কৰিবলৈ শক্তি দিয়ে। যীশুৱে কৈছিল মত্তী 26:21 প্ৰাৰ্থনা কৰা যাতে তোমালোকে প্ৰলোভনত নপৰিলা। আত্মা ইচ্ছা কৰে কিন্তু শৰীৰ দুৰ্বল। প্ৰভুৰ পুত্ৰসকল, প্ৰাৰ্থনা দৈনন্দিন অভ্যাস বনাওক আৰু ঈশ্বৰৰ পৰা শক্তি বিচাৰক। 4 নম্বৰ, বাইবেল অধ্যয়ন কৰা। বাইবেল হৈছে আপোনাৰ পথৰ দিক নিৰ্দেশ। এইখনে আপোনাক কি শুদ্ধ কি ভুল চাবলৈ শিকাব আৰু পাপৰ লগত যুঁজ কৰিবলৈ শক্তি দিব। প্ৰভুৰ পুত্ৰসকল, যেনেকৈ গীতমালা 19:11 লিখা আছে, তোমাৰ বাক্য মই মোৰ হৃদয়ত ৰাখিছোঁ যাতে তোমাৰ বিৰুদ্ধে পাপ নকৰোঁ। প্ৰভুৰ পুত্ৰসকল, প্ৰতিদিনে বাইবেল পঢ়া আৰু মনন কৰা। 5 নম্বৰ, প্ৰলোভন এৰাই চলা। পাপ সাধাৰণতে প্ৰলোভনৰ পৰা আৰম্ভ হয়। এইবাবে যি পৰিস্থিতিত বা সভ্যাস আপোনাক পাপলৈ টানে ইহঁতক এৰাই চলক। বাইবেলত কোৱা হৈছে 1 Corinthians 10:13 পৃথিৱীৰ সকলো মানুহৰ দৰে তোমালোকে যি প্ৰলোভনৰ সন্মুখীন হওক, এই সাধাৰণ কিন্তু ঈশ্বৰ বিশ্বাসযোগ্য। তেওঁ তোমালোকক তেনে প্ৰলোভন আহিব পৰা সীমাৰ বাহিৰত নপঠাব। প্ৰভুৰ পুত্ৰসকল, প্ৰলোভনৰ পৰা দূৰ থাকিবলৈ ঈশ্বৰে সদায় সহায় কৰে। ঈশ্বৰৰ পৰা সহায় বিচাৰক। 6 নম্বৰ, পবিত্ৰ আত্মাৰ ওপৰত ভৰসা কৰা। পাপৰ ওপৰত জয়লাভ কৰাটো কেৱল নিজৰ শক্তিত সম্ভৱ নহয়। পবিত্ৰ আত্মাই আপোনাক শুদ্ধ জীৱন জীয়াত সহায় কৰে। বাইবেলত কোৱা হৈছে গালাতীয় 5:16 আত্মাৰ দ্বাৰা চলা, তেনেহ'লে শৰীৰৰ ইচ্ছাক পূৰ কৰিব নালাগে। প্ৰভুৰ পুত্ৰসকল, প্ৰতিদিনে পবিত্ৰ আত্মাৰ সহায় বিচাৰক। 7 নম্বৰ, ভাল মানুহৰ লগত থাকক। যি মানুহে ঈশ্বৰক ভাল পায় তেওঁলোকৰ লগত থাকিলে আপোনাৰ বিশ্বাস শক্তিশালী হ'ব আৰু ভাল পথত চলিবলৈ সহায় হ'ব। যেনেকৈ বাইবেলত কোৱা হৈছে ইব্ৰু 10:24-25 আমাৰ ভাল কৰ্মৰ বাবে এনে আনক উৎসাহিত কৰা আৰু একেলগে মিলিত হ'বলৈ চাৰি নিদিয়াকৈ আগুৱাই যা। প্ৰভুৰ পুত্ৰসকল, এটি ভাল বিশ্বাসী সংগত থাকক। 8 নম্বৰ, নিজকে ক্ষমা কৰক আৰু আগুৱাই যাব। পাপ স্বীকাৰ আৰু পৰিতাপৰ পৰা দুখত নাথাকিবা। ঈশ্বৰৰ ক্ষমা গ্ৰহণ কৰক আৰু নতুন জীৱন আৰম্ভ কৰক। যেনেকৈ বাইবেলত কোৱা হৈছে তোমাৰ পাপসমূহ ৰক্তবৰ্ণৰ দৰে লাল হ'লেও সেয়া বৰফৰ দৰে ধোৱা হ'ব। প্ৰভুৰ পুত্ৰসকল, ঈশ্বৰৰ ক্ষমা পুনৰ শুদ্ধ, গতিকে আগুৱাই যাওক নতুন শাখাৰে। পুত্ৰসকল, পাপৰ ওপৰত জয়লাভ কৰাটো এটা যাত্ৰা, কিন্তু ঈশ্বৰৰ সহায়ত সকলো সম্ভৱ। বাইবেলত কোৱা হৈছে ঈশ্বৰক ধন্যবাদ, তেওঁ আমাৰ প্ৰভু যীশু খ্ৰীষ্টৰ জৰিয়তে আমাক বিজয় দিয়ে। ঈশ্বৰৰ সহায়ৰ ওপৰত ভৰসা ৰাখক, তেওঁৰ বাক্য পঢ়ক আৰু তেওঁ অনুগ্ৰহৰ ওপৰত চলা। পাপৰ ওপৰত জয় আপোনাৰ হ'ব।